মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মোৰ গাঁৱৰ পৰিৱেশটো দেখাম, অলপ ফুৰিবলৈ যাম, লগতে এতিয়া প্ৰথমে চাহ খাম। চাহ কিহৰ লগত খাইছোঁ দেখাম বাৰু, বৰ বেছি একো নাই। ভণ্টিয়ে চাহ বনালে, ৰিং পাপৰ ভাজিলে, কি আছে মই দেখাম বাৰু। ব'লকচোন ভিডিঅ'টো চাওঁ। নাই বাৰু চাহৰ লগত ৰিং পাপৰ ভাজিলে কৈছিলোঁ ভণ্টিয়ে। তাৰপিছত এইফালে ভুজিয়া আছে, বিস্কুট। এইটো খাই থোৱা নাই কিন্তু দেই, ভাগি গ'ল পিছে বিস্কুটটো। গাখীৰ চাহ আছে আৰু বাছ ইমানেই। ভণ্টিজনীকো দেখাই দিছোঁ বাৰু। চাহকাপ খাই লওঁ। এফালে ষ্টাৰ্ট কৰিলেই, মইহে খোৱা নাই বাৰু। এফালে ভণ্টিক চাহ বনালে ক'লোঁ যে, ৰিং পাপৰ ভাজিলে তাইও। মাইনা কৈ দিয়া কিবা এটা। আপোনালোকে যদি বাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব। ব'লক চাহ খাই লওঁ প্ৰথমে, তাৰপিছত আমি গাঁৱৰ ফালে ফুৰিব যাম। গাঁৱৰ পৰিৱেশটো আপোনালোকক সকলোকে দেখাম। বৰ বেছি ভিডিঅ'টোত আজি একো নাই, গাঁৱৰ পৰিৱেশখিনিয়ে দেখাম। চাবচোন মোৰ গাঁওখনো আপোনালোকে ফুৰিব মোৰ লগতে। ফুৰিবলৈ বুলি এফালে ভণ্টিয়ে মই ওলাই আহিছোঁ। তাৰপিছত গাঁৱৰ নামঘৰ ওলাই আমাৰ নামঘৰ এটা পায়, নামঘৰভাগ দেখাইছোঁ আপোনালোকক বাৰু। ঘৰৰ পৰা ঘৰলৈ এইটো ৰাস্তাই সোমাই যাব লাগে। এখন গেটখন পাই মই আপোনালোকক আমাৰ নামঘৰভাগ দেখাই লৈছোঁ প্ৰথমে। বনোৱা দিন হ'ল বাৰু, 1956তে নামঘৰভাগ বনোৱা। এফালে পুখুৰী এটা আছিলে আগতে, পুখুৰীটো কিন্তু এতিয়া পুতি পেলালে। তাৰপিছত এফালে এতিয়া নামঘৰ বাটচাৰাটো দেখাম আপোনালোকক। এফালে আমাৰ ঘৰলৈ যায় আৰু এয়া আমাৰ নামঘৰ। নামঘৰ বাটচৰা শংকৰদেৱ নামঘৰ। এই গেটখন বনোৱা বেছি দিন হোৱা নাই দেই। এইফালে ওলাই আহিলে যেতিয়া নামঘৰভাগ দেখোঁ আচলতে মনটো সাংঘাতিক ভাল লাগে। এইফালে চুঘৰ এটা আছে নামঘৰৰ ভাগত। আমাৰ ইয়াত প্ৰায় ভাওনা হৈ থাকে। ওলাই আহিয়ে যেতিয়া নামঘৰভাগ দেখোঁ সঁচাকৈ মনটো বহুত ভাল লাগে। ডাঙৰ নামঘৰ এয়া। এফালে দলং পাই গ'লোহি আহি। এফালে এখন সৰু নৈ আহিছে। মই এবাৰ দেখাইছিলোঁ আমাৰ বাগানৰ কাষে থকা নৈখন, সেই নৈখনেই এইফালে আহিছে। এইটো ছাইডত আহিছে, আহি এইফালে গৈ দিখৌ নদীত মিলিছে নেকি গৈ পিনে, ইমানটো নাজানো বাৰু পিছে। তাৰপিছত এফালে গৈ বাগান আছে, বাগানবোৰো দেখাম বাৰু। তাৰপিছত এফালে নদী, বৰ ডাঙৰ নদী নহয় বাৰু কৈছোঁৱেই। আহি এফালে বাগান পালোঁহি দেই। বৰ বেছি দূৰ নহয় বাৰু, দলংখনৰ পৰা নামিয়ে এইখিনি বাগানখিনিয়ে পায়। আগতে মোৰ এফালে স্কুলত পঢ়িছিলোঁ, মাউত গাঁও বুলি কয়। তো কেতিয়াবা খুৰাৰ লগত যাওঁ আচলতে, কিন্তু কেতিয়াবা অকলে যাব লগা হয়। এইফালে দেখিছেনে পূৰা হাবি, ভয় লাগে। তাৰপিছত স্কুল বাদ দিলোঁ, সেইফালে ক্লাছ 7তে এৰি দিলোঁ সেইখন স্কুল, বেলেগ এখন স্কুললৈ গুচি গ'লোঁ। তাৰপিছত এইফালে বাগানৰ পৰিৱেশ আছে এনেকুৱাই। এতিয়া আমাৰ ঘৰত যাব লাগে। এইফালে পথাৰ আছে, এফালেও পথাৰ। এফালে গৈ অলপ যাব লাগে। নামঘৰটো যে দেখিছিলোঁ, নামঘৰ এভাগ পায়। তাৰপিছত নামঘৰৰ ফালে গৈ পাব লাগে আৰু এইফালে গৈ স্কুল এখন আছে, LP স্কুল গাঁৱৰ। ইয়াতে পঢ়িছিলোঁ সৰুতে। তাৰপিছত নামঘৰ দুভাগো আছে দেই ইয়াতো, একেলগে আছে। এইফালে এইটো গাঁৱৰ ৰংগমঞ্চটো আছে। এইখিনি যেতিয়া ৰুই দিয়ে নহয়, দেখিবলৈ বহুত ভাল লাগে তেতিয়াৰ পৰিৱেশটো। ভাইটি হয় পাপু, ফটোগ্ৰাফাৰ হয় দেই। মই ফটোবোৰ কেতিয়াবা আপলোড কৰি থাকোঁ, মোৰ আপোনাৰ ইউটিউব চেনেলটো লগাই থোৱা আছে। ইয়ে মাৰি দিয়া ফটো হয়। তো কিবা এটা কৈ দিয়া পাপু। আশামণি দত্ত যিটো ইউটিউব চেনেল, আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু নতুন ভিডিঅ' দেখিবলৈ পাব। লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। লগতে পাপু ফটোগ্ৰাফী বুলি পেজ আছে, ফেচবুকত আছে, আৰু লগতে পাপু বৰগোহাঁই বুলি ইউটিউব চেনেল এটা আছে, চাব। পাপু ভাইটিৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। গাঁৱৰ বকুল হয়, গাঁৱৰ বকুল এজোপা আমি যেতিয়াৰ পৰা মানে জন্ম হোৱাৰ পৰা এজোপা দেখি আছোঁ। বকুলজোপা এনেকৈ গোলকৈ থাকে, সদায় গোলকৈ দেখি আহিছোঁ। কেতিয়াও ডালবোৰ মানে এনেকৈ বাঢ়ি যোৱা দেখা নাই দেই। আগৰ পৰা মানে বকুলজোপা এনেদৰে আছে, কিন্তু এতিয়া কেইদিনমানৰ আগৰ পৰা দেখিছোঁ এটা ছাইড বকুলজোপা মৰি গৈছে, কি হৈছে নাজানো। কিন্তু আগতে এই বকুলজোপা দেখিলেই মনটো ভাল লাগে, আঁতৰৰ পৰা গোল হৈ থাকে, দেখিবলৈ বৰ ধুনীয়া লাগে। কিন্তু এতিয়া এই ডালবিলাক, পাতবোৰো সৰি গৈছে, ডালটো মৰি গৈছে। বকুলজোপা, এজোপাক লৈ পুণ্য শইকীয়াদেৱে এটা কবিতাও লিখি থৈছে, গুমুঠাৰ বকুল বুলি। পঢ়িবচোন আপোনালোকে কবিতাটো। এইখিনিয়ে আছিলে গাঁৱৰ। এইফালে গোটেই পানী হৈ আছে বৰষুণৰ বতৰত। এইকেইদিন বৰষুণ মানে সদায় নেৰানেপেৰাকৈ দিয়ে আছে।
অকণমান ঘূৰি আহিলোঁ গাঁওখন সম্পূৰ্ণকৈ দেখুওৱা নহ'ল বাৰু চিধা চিধি যোনফালেদি আমাৰ ঘৰ আহে লগতে পথাৰখিনি ৰুই থ'লে মানে আচলতে পৰিৱেশটো বেছি ধুনীয়া লাগে যেতিয়া অকণমান ওখ ওখ হৈ যায় যে বহুত ধুনীয়া লাগে পৰিৱেশটো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব বাই বাই